জীৱিকাৰ উপায় হ'ল কৃষি। তুমি মাক কি সহায় কৰি দিয়া? পাচলি উলিয়াওঁ, চাইকেল ধৰি দিওঁ। ডাঙৰ হৈ কি সপোন আছে? কেনেকুৱা মানুহ হোৱা সপোন আছে? ভাল মানুহ হোৱা। আৰ্মি কৰিব বিচাৰোঁ। আৰ্মি? কি কাৰণে আৰ্মি কোৱা? দেশৰ ৰক্ষা কৰিবলৈ। দেশৰ ৰক্ষা কৰিব? পঢ়াবলৈ সময় নাপাওঁ, যিহেতু বজাৰখন ৰাতিপুৱাই হয় ইয়াত, আৰু সেইকাৰণে লগতে লৈ আহোঁ। ইয়াতে যি অকণমান পাওঁ দেখুৱাই দিওঁ, আৰু গধূলি অকণমান দেখুৱাই দিওঁ। বাকী নিজে যি পাৰে স্কুলত যেনেকৈ পঢ়ায় তেনেকৈ সি পঢ়ে আৰু মই ইমান দেখুৱাবলৈ সময় নাপাওঁ। ৰাতিপুৱা গধূলি অকণমান দেখুৱাওঁ আৰু। ৰাতিপুৱা আপুনি বজাৰ লৈ আহোঁতে কিতাপৰ সৈতে সিও গুচি আহে? হয়, গুচি আহে। আপোনাক সহায়ো কৰি দিয়ে পাচলি? কৰে। সহায় মানে এই চাইকেলখন ধৰি দিয়ে, তাৰপিছত ইয়াত কেতিয়াবা মেলে এইখন বজাৰখন সি মেলাত সহায় কৰি দিয়ে, আৰু ঘৰুৱা কামতো সি মোক সহায় কৰে বাৰু। তাৰপিছতে আহি আপুনি ইয়াতে পঢ়ুৱায়? হয়। ইয়াতে প্ৰায় স্কুল যোৱালৈকে পঢ়ুৱায়? স্কুল যোৱালৈকে পঢ়ে, কেতিয়াবা আমনি লাগিলে সামৰি দিয়ে। সেয়ে তেনেকুৱা আৰু। আপোনাৰ নিশ্চয় এটা সপোন আছে তাক লৈ? হয়। কেনেকুৱা ধৰণে ভাবে তাক লৈ? কি ভাবে যে ই কেনেকুৱা মানুহ হোৱাটো কি ভাবে আপুনি? সি এজন ভাল মানুহ হোৱাটোৱে বিচাৰোঁ। ভাল কাম, মই যেনেকৈ সৎ কাম কৰি পেলাই তাক ডাঙৰ কৰিছোঁ, সিও এটা সৎ কাম কৰি তাৰ নিজৰ ভৱিষ্যতটো। চাকৰি কওক নকওক এজন সৎ মানুহ? চাকৰি কৰিব নালাগে। সৎ মানুহ হওক? নালাগে বুলি নহয়, যদি ভাগ্যত আছে কৰিব আৰু। কিন্তু এজন চাকৰি কৰা সপোনটো মই দেখা নাই, ভাল মানুহ হোৱা সপোনহে দেখিছোঁ। সৎ? ঘৰ নাৰায়ণপুৰ দৰপাঙত। এতিয়া ক'ত থাকে? এতিয়া মিলনত থাকে। মানে শাক পাচলি বজাৰত তেওঁ ল'ৰাক পঢ়ুৱায় আৰু ইয়াৰ পৰাই ডাঙৰ মানুহ কৰা এটা সপোন দেখিছে, এটা সৎ মানুহ কৰা। কি তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী পংকজ দত্ত। পংকজ কোন শ্ৰেণীত পঢ়া? ক্লাছ 5। কোন স্কুল? গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয়। ঠিক আছে পংকজ, তুমি মাক কি সহায় কৰি দিয়া? পাচলি উলিয়াওঁ, চাইকেল ধৰি দিওঁ। ঠিক আছে, তুমি ডাঙৰ হৈ কি সপোন আছে? কেনেকুৱা মানুহ হোৱা সপোন আছে? কি কৰিব বিচৰা তুমি? ভাল মানুহ হোৱা। কিবা কৰিব বিচৰা নেকি ডাঙৰ হৈ? কি কৰিব বিচৰা কোৱাচোন? আৰ্মি কৰিব বিচাৰোঁ। আৰ্মি? কি কাৰণে আৰ্মি কোৱা? দেশৰ ৰক্ষা কৰিবলৈ। দেশৰ ৰক্ষা কৰিবলৈ?